হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত অতি সহজতে বনাব পৰা আৰু টেষ্টি চাটনি ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজি মই মান ধনিয়া পাতৰ চাটনি বনাম। আহকচোন তেনেহ'লে দেৰি নকৰি আজি ৰেচিপিটো মই কেনেদৰে বনালোঁ তাকে এবাৰ চাই লওঁ। মান ধনিয়া পাতৰ চাটনি বনাবলৈ মই লৈছোঁ 12 খিলামান মান ধনিয়া পাত আৰু লৈছোঁ চাহ খোৱা কাপেৰে আধা কাপমান মচুৰ দাইল। এইখিনি মই আধা ঘণ্টামান পানীত তিয়াই থৈ ভালদৰে ধুই পানীৰ পৰা টুকি লৈছোঁ। 4টা কেঁচা জলকীয়া লৈছোঁ, এটুকুৰ আদা, 6 ফুটা নহৰু আৰু এচকল নেমু টেঙা লৈছোঁ। এতিয়া মিক্সি জাৰত মান ধনিয়াখিনি দি দিছোঁ। মই কুমলীয়া মান ধনিয়া লৈছোঁ। লগতে তিয়াই ৰখা মচুৰ দালিখিনিও দি দিছোঁ। এয়া দিছোঁ আদা, নহৰু আৰু দিছোঁ জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। এয়া দিছোঁ সৰু চামুচেৰে আধা চামুচ নিমখৰ পৰিমাণো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। একেবাৰে শেষত ইয়াত নেমুখিনি চেপি দিছোঁ। নেমু টেঙাৰ সলনি ইয়াত আপোনালোকে তেতেলী টেঙাও দিব পাৰে। এতিয়া ঢাকন লগাই এইখিনি মিক্সিত ভালদৰে পিচি ল'ম। মিক্সিটো এবাৰ চলোৱাৰ পিছত ইয়াত ডাঙৰ চামুচেৰে 3-4 চামুচমান জোখৰ পানী দিছোঁ। ঢাকন বন্ধ কৰি আকৌ এবাৰ চাটনিখিনি ভালদৰে পিচি লৈছোঁ। এয়া আমাৰ মান ধনিয়া পাতৰ চাটনি খাবৰ বাবে ৰেডি হৈ গৈছে। এই চাটনিখন খাবলৈ খুব ভাল লাগে। এই চাটনিখন ভাতৰ লগত খোৱাৰ উপৰিও ৰুটি, লুচি, পৰঠা, পকৰি, ম'ম' আদি সকলোৰে লগতে খাবলৈ ভাল পাব। আপোনালোকেও যদি এনেদৰে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।